নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে বিদ্যাসাধন চেনেলটোৰ মজিয়ালৈ প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। তেন্তে আহা আজিৰ পাঠ আৰম্ভ কৰোঁ। আজি আমি আমাৰ অসমীয়া পাঠৰ পৰা দ্বিতীয় শ্ৰেণীৰ ৩ নং পাঠটি বাছি লৈছোঁ। এই পাঠটিৰ নাম হ'ল হস্ৰ ই কাৰ যোগ। তেন্তে আহা পাঠটিত কি আছে চাই লওঁ। দুটা বৰ্ণযুক্ত শব্দ চাকি, ভৰি, পিঠা, মিঠা, চিলা, জাপি আৰু ৰাতি। আহাচোন শব্দৰ অৰ্থবোৰো একেলগে চাই যাওঁ। চাকি মানে হ'ল প্ৰদীপ বা লাইট। ভৰি আমি কিহেৰে খোজকাঢ়োঁ? ভৰিৰ সহায়েৰে। ভৰি দুখন নাথাকিলে আমি কেতিয়াও খোজকাঢ়িব নোৱাৰিলোহেঁতেন বা চলা ফুৰা কৰিব নোৱাৰিলোহেঁতেন। পিঠা মানে হ'ল চাউল বা ঘেঁহুৰ গুড়িৰে প্ৰস্তুত কৰা এবিধ খাদ্য। মিঠা মানে তোমালোকে নিশ্চয় জানা আৰু তোমালোকে চাগে খায়ো ভাল পোৱা চুইট। চিলা হ'ল এবিধ খেলা সামগ্ৰী। কাইট। জাপি মানে হ'ল বাঁহৰ কাঠিৰে সাজি টকৌ পাতেৰে চোৱা এবিধ ছত্ৰ। আমাৰ অসমত মানুহক সন্মান জনাব লগা হ'লে জাপি আৰু গামোচাৰে সন্মান যচা হয়। ৰাতি। ৰাতি মানে হ'ল নাইট। আন্ধাৰ হোৱাৰ পিছৰ সময়খিনিক ৰাতি বুলি কোৱা হয়। তিনিটা বৰ্ণৰ শব্দ অতিথি, আঙুঠি, জিলাপি, খিচিৰি, চিনাকি, খাবনি, টিলিকি আৰু মিচিৰি। অতিথি মানে তোমালোকে জানাই নিশ্চয় আলহী। আঙুঠি মানে হ'ল ৰিং। আমি যে আঙুলিত পিন্ধো যে, সাধাৰণতে ছোৱালীবোৰে বেছিকৈ পিন্ধে আঙুঠি। তাৰপিছত আছে জিলাপি। জিলাপি হ'ল এবিধ সুস্বাদু মিঠাই। সাধাৰণতে দুৰ্গা পূজাৰ সময়ত আমি জিলাপি খাবলৈ খুব ভাল পাওঁ আৰু তোমালোকেও নিশ্চয় খোৱা চাগে। খিচিৰি হ'ল চাউল, দাইল আৰু অন্যান্য পাচলি লগ লগাই ৰন্ধা এবিধ খাদ্য। চিনাকি মানে জনা শুনা ব্যক্তি। খাবনি মানে হ'ল জাবৰ আদি চাফা কৰা যতন। টিকিলি মানে হ'ল আঙুলি সহায় কৰা শব্দ। চাবাচোন মই এবাৰ টিকিলি বজাই দিছোঁ। শুনিছাই নিশ্চয়। টিকিলি আঙুলিৰে সহায় কৰা এটা শব্দ। মিচিৰি মানে হ'ল পগাই গোটা কৰা চেনি। চাৰিটা বৰ্ণৰ শব্দ পিৰামিড, শিলালিপি, চিকিমিকি, নিয়মিত, জিলমিল, মিচিচিপি, পিলিকিয়া আৰু খলকনি। পিৰামিড শব্দৰ অৰ্থ হ'ল মিছৰৰ কবৰ। শিলালিপি মানে প্ৰাচীন কালত শিলৰ বুকুত খোদিত কৰা লিপি। চিকিমিকি মানে বিজুলী। বৰষুণ অহাৰ আগে আগেই যে আমি আকাশত কি দেখিবলৈ পাওঁ? চিকিমিকি দেখিবলৈ পাওঁ। এটা যে পোহৰ আহে সেইটোক চিকিমিকি বুলি কোৱা হয়। নিয়মিত মানে হ'ল দৈনিক বা ডেইলি। জিলমিল মানে এবিধ বনশাক। মিচিচিপি মানে হ'ল এখন নদী। পিলিকিয়া মানে হ'ল মিচিকি হাঁহি। আমি যে দাঁত নুলিয়াকৈ এনেই ওঠটো অকণমান দীঘল কৰি দি এটা হাঁহি মাৰি দিওঁ, সেই হাঁহিটোক মিচিকি হাঁহি বুলি কোৱা হয়। তাৰপিছত আছে খলকনি। খলকনি মানে হ'ল ঢৌ।
এই যে সাগৰত যে ঢৌবোৰ উঠে আৰু শব্দ কৰি ঢৌবোৰ আহে আৰু গুচি যায় সেইটো কি বুলি কোৱা হয় খলকনি বুলি কোৱা হয় ইয়াৰ পিছত হছইকাৰ যুক্ত এটি দফা পঢ়োচোন আহা ইজিপ্তৰ পিৰামিড পৃথিৱী বিখ্যাত ৰিমজিমে মিচিকিয়া হাঁহি মাৰিছে মিনি ৰাতি চাকি দিবা ছাতি জাপি আনি থবা আজি এজন অতিথি আহিব অতিথিক চিনাকি কৰি দিবা অতিথিক চাহ পিঠা খাবলৈ দিবা অৰ্থবোৰো জানোচোন আহা ইজিপ্তৰ পিৰামিড পৃথিৱী বিখ্যাত অৰ্থাৎ ইজিপ্তত থকা পিৰামিড মানে আমি অলৰেডি জানিছোৱে সেয়া হ'ল মিছৰৰ কবৰ আৰু সেয়া হ'ল পৃথিৱীৰ অন্যতম এটা আশ্চৰ্যকৰ বস্তু ৰিমজিমে মিচিকিয়া হাঁহি মাৰিছে ৰিমজিম নামৰ ছোৱালীজনীয়ে এটা ধুনীয়াকৈ মিচিকিয়া হাঁহি মাৰিছে মিনি ৰাতি চাকি দিবা মিনি নামৰ ছোৱালীজনীক ৰাতি চাকি জ্বলাবলৈ কৈছে ছাতি জাপি আনি থবা ছাতি হ'ল আমি যে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে মূৰৰ ওপৰত লওঁ সেইটো ছাতি বুলি কোৱা হয় আৰু ছাতি আনি কি কৰিব দিছে জাপি থবলৈ দিছে আজি এজন অতিথি আহিব আজি এজন অতিথি আলহী অহাৰ কথা কোৱা হৈছে অতিথিক চিনাকি কৰি দিবা অতিথিক ঘৰৰ সকলোৰে সৈতে চিনাকি কৰাই দিয়াৰ কথা কোৱা হৈছে অতিথিক চাহ পিঠা খাবলৈ দিবা অতিথিক সন্তোষ লগাবলৈ চাহ পিঠা খুৱাই আপ্যায়ন কৰাৰ কথা ইয়াত কৈছে আজিলৈ ইমানেই ইয়াৰ পিছত আহিবলগীয়া ভিডিঅ'ত দীৰ্ঘ ঈকাৰ যোগ সম্পৰ্কে আলোচনা কৰা হ'ব আজিৰ ভিডিঅ'টো চাই কেনে পালা জনাবা লগতে নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ